ৰিক্সা চলাই কলেজত এডমিশ্যন লৈছোঁ আৰু মই ৰিক্সা চলাই ঘৰখন মানে চলাই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে আমাক ইমান সুবিধা দিছে, 1250 টকা আমাৰ গাড়ী ভাড়া কিতাপ পত্ৰ খৰচ দিছে, বহুত বহুত ধন্যবাদ। মই ৰিক্সা চলাই কলেজত এডমিশ্যন লৈছোঁ আৰু মই ৰিক্সা চলাই ঘৰখন মানে চলাই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে আমাক ইমান সুবিধা দিছে, 1250 টকা আমাৰ গাড়ী ভাড়া কিতাপ পত্ৰ খৰচ দিছে, বহুত বহুত ধন্যবাদ।